নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে সকলো আৰু ময়ো ভালে আছোঁ। আজি হৈছে 21 এপ্ৰিল, বহাগৰ 8 তাৰিখ। আজি আমাৰ ভতিজাজনীৰ অন্নপ্ৰাশন। তাৰে কিছুমান মই ক্লিপ আজি দেখাম আপোনালোকৰ মাজত। আৰু ইফালে আইতাহঁতে পায়স বনাই আছে, এয়া মাক, চলিৰ মাক, আৰু আমিও কিবা কিবি কৰি আছোঁ। এয়া আমাৰ পৃষ্টি, তাইক লেহেংগাযোৰ পিন্ধাই দিয়া হৈছে, এয়া জেঠীয়েকে পিন্ধাই দি আছে, পেহীয়েকৰ কোলাত তাই শুই আছে। আৰু লাহেকৈ অন্নপ্ৰাশন দিয়া হ'ব আৰু আমিও চাম কেনেকৈ কি কৰে কি। আৰু এইফালে পৰিৱেশটো এবাৰ আপোনালোকক দেখাই দিছোঁ, ইফালে জেঠীয়েকক এবাৰ দেখাই দিছোঁ আপোনালোকক। আৰু আমাৰ এয়া ওচৰৰে সকলোকে মতা হৈছে নহয়, আলহীও মতা হৈছে। ভালেখিনি যি পাৰোঁ অলপ অলপ দেখাই থাকিম। আৰু ইফালে আমাৰ পৃষ্টি, এয়া আজি তাই ভাত খাব। আৰু ভাত মানে আৰু ক'ত আৰু আজি নিয়মটো কৰা গ'ল আৰু অন্নপ্ৰাশনৰ জৰিয়তে এনেকৈ নিয়মটো কৰা হয়। আৰু এনেকৈ কি কি দেখাব পাৰোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু কেনে পাই জনাব কমেণ্টত। আজি আহিব পাহৰি গৈছি। তই দুটাই পেলা চাই থাক চলি দি। এই বুজিছি এইফালে এতিয়া মামাকে মুখত ভাত দিব। আমাৰ ইয়াতে নিয়মটো মানে মামাকে প্ৰথম মুখত ভাত দিয়ে। আৰু এতিয়া এইটো ধৰিব পাৰিবি। নিজৰ মুখত নেপি এবাৰ দিব সৰু মামাকে ভাত মুখত দিয়ে। এবাৰ খুৰাকে খুৱাই দিয়ে। এইফালে আমাৰ পিহুৰ একমাত্ৰ খুৰীয়েক, এয়া সৰু এতিয়া মুখত তাইৰ ভাত দিলে। আমিও পেহীয়েকহঁতেও দিম। ইফালে এতিয়া পেহীয়েক দুজনী এয়া পৰিপ্ৰিয়া, সিহঁতেও দি আছে তাইক। ইফালে চকুত বহুত ধোঁৱা ধৰিছে, গৰম তাতে সৰু চলি তাইক। অলপ কষ্ট হৈছে, হ'লেও উপায় নাই, নিয়মটোৰ কাৰণে কষ্ট কৰি হ'লেও বহি থকা হৈছে। আৰু এতিয়া ময়ো অলপ খুৱাই দিওঁ বোলো, তাকে এনেকৈ অলপ খুৱাই দিলোঁ। কান্দি আছে তাই, বহুত বেয়াও লাগে এনেকৈ সৰু চলি। আৰু এতিয়া ময়ো অলপ খুৱাই দিলোঁ তাইক। এয়া দেখিছে আপোনালোকে, তাই কষ্ট পাই আছে বহুত গৰমত। সেইদিনা বহুত গৰম ৰ'দ দিছিল আৰু এনেকৈ এইফালে সকলোৰে ভাত মুখত দিয়া হৈ গ'ল। এতিয়া দলাখনত সকলোখিনি বস্তু সজাই দিয়া হৈছে। তাই এতিয়া কি লাৰে প্ৰথমতে চাওঁ আহকচোন দেই ভিডিঅ'টোৰ জৰিয়তে। তামোল তামোল ইফালে সকলোখিনি হৈ গ'ল। ইফালে আমাৰ পিহুৰ ডাঙৰ জেঠীয়েকে এইটো কেক বনাই আনিছে তাইৰ কাৰণে, আজি ভাত মুখত দিয়া স্পেচিয়েল। আৰু আমি এতিয়া কেক কাটিং কাৰণে সকলোখিনিয়ে আগুৰি ধৰিছোঁ আৰু চাবৰ কাৰণে। এতিয়া ক'তনো তাই কাটিব, মাক দেউতাকে কাটিছে আৰু অলপমান মুখত দিব আৰু তাইক। কেক কাটিং হৈ গ'ল। আৰু আজি অন্নপ্ৰাশনৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নেক্সট এটা ভিডিঅ'ত লগ পাম আপোনালোকক। আৰু যদি মোৰ চেনেলটো নতুনকৈ হৈছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।